নমস্কাৰ বন্ধুসকল, বহুত দিনৰ মূৰত ফিল্ডলৈ আকৌ আহিলোঁ। তো খবৰটো আপোনালোকে সকলোৱে গমেই পাইছে, আসাম পুলিচৰ এতিয়া কিমানটা পোষ্ট ওলাইছে। বহুত দিনে ভিডিঅ' দিয়া নাছিলোঁ, যেতিয়ালৈকে পোষ্ট নোলায় তেতিয়ালৈকে দিম বুলি ভাবিছিলোঁ, কিন্তু মই পোষ্টটো নোলোৱাৰ কাৰণে বেলেগ কাৰণত মই ভিডিঅ'টো বনাব মন নাই। আসাম পুলিচ ৰিলেটেড যিমান প্ৰেক্টিছ কৰোঁ বা যি কৰোঁ আৰু কিবা কিবি আপডেট সকলোবোৰ দিবৰ কাৰণে চেনেলটো মই কিবা কৰিছিলোঁ, সেইটো কাৰণে বেলেগ ভিডিঅ' নিদিওঁ বুলি আপলোড দিয়া নাই মই। তো এতিয়া গাইজ নতুনকৈ পোষ্ট মুকলি কৰিছে, কেইটা ভেকেঞ্চি আহিছে আপোনালোকে সকলোৱে চাই ল'ব। SLPRBত যাব, নিজে চাই ল'লে বেছি ভাল লাগিব। বহুতকেইটাই পোষ্ট আহিছে, মই কৈ দিলোঁ, আপোনালোকে নিজে চাই ল'ব SLPRBত গৈ। তো গাইজ অকণমান মনটো ভাল লাগিলে বহুত দিনৰ মূৰত। এনে বহুত দিন আগৰ পৰা ফিল্ডলৈ ওলাম বুলি কিবা কৰি আছোঁ, ওলাই আছোঁ মাজে মাজে, কেতিয়াবাহে ওলাওঁ, কিন্তু সদায় নোলাওঁ। মনটো পূৰা ভাগি গৈ আছিলে একদম। মনেশ্বৰক দেখি অকণমান জচো বাঢ়ে, সিহঁতৰ হৈ গ'ল। মনেশ্বৰ এতিয়া কিবা পষ্টিং হ'ব কিবাত তিনিচুকীয়া, তাৰপৰা ট্ৰেইনিংটো কি আছিলে সেইটো পাহৰিছোঁ। ট্ৰেইনিংটো কথা চব ফিক্স হৈ গ'ল এতিয়া মনেশ্বৰ। সিহঁতে তাত সেইদিনা সিহঁতৰ এপইণ্টমেণ্ট দিলে। মানুহটো ফিল্ডলৈ আজি অহা নাই, কিন্তু আহে কিন্তু জচ দিবলৈ। আমি আহিছোঁ, এই মনোৰাজ আহিছে আৰু এই আমাৰ ভেনী আহিছে, তেনেকৈ আমি কেইজনমান আছোঁ ল'ৰা। ৰাইজ কেনেকুৱা লাগিছে এতিয়া পোষ্ট হোৱাৰ কাৰণে, আৰু এইবাৰ জচটো কেনেকুৱা আপোনালোকে জনাব। যোৱাবাৰতকৈ এইবাৰ হাৰ্ড প্ৰেক্টিছ কৰিব লাগিব। লীলাবাৰী ফিল্ডখনত যেনেকৈ বালি পেলালে, এইবাৰ বালি মানে পানী থকা জেগাত দৌৰিম, বালিয়ে পানীয়ে। এবাৰ চাই থাকিব গাইছ, ৰানিঙত ফালি দিম, চেষ্টা কৰি চাম, যিমান পাৰোঁ চেষ্টা কৰিম। যোৱাবাৰ নিচিনা হ'ব নিদিওঁ এইবাৰ। চ' গাইছ এইবোৰ আৰু বেলেগে ভিডিঅ' নবনাওঁ, এইবিলাক ক'বলৈ কালি আহিছিলোঁ এনেই চেনেলটোত বহুত দিনৰ মূৰত। তো গাইছ এই দৌৰি আছোঁ চাওক। এতিয়া ফাৰ্ষ্টৰ পৰা এতিয়া নতুনকৈ বহুত কেইদিন আগৰ পৰা যদি ৰানিং কৰি আছে, সিহঁতৰ কাৰণে কোৱা নাই মই, নতুনকৈ যোনে নেকি ৰানিং কৰিছেগৈ বহুত দিনৰ মূৰত বা পোষ্ট আহিছে বুলি আহিছেগৈ, মিছা নকওঁ, ময়ো একদম বহুত দিনৰ পৰা মই ৰানিং কৰি থকা নাই, এই যোৱাকালিৰ পৰা ময়ো আহিছোঁহে, কিন্তু পোষ্ট ওলাই গ'ল এতিয়া। তো কণ্টিনিউ কৰিব লাগিব। যিমান দিনে কষ্ট নকৰক আপুনি, সিমানে নিজৰ মনটো দি পিনি যদি কষ্ট কৰে, সেই কম সময়তে আপোনালোকৰ ছাকচেছ হ'ব পাৰে। মানে ৰানিংটোৰ কথা কৈছোঁ মই, বেলেগটো কথানো কি ক'ম, নিজে ছাকচেছ হোৱা নাই যেতিয়া। তামোল চামোল খাবলৈ আৰম্ভ কৰি দিছিলোঁ গাইছ, দাঁত চাওক, এতিয়াৰ পৰা আকৌ এৰি দিব লাগিব। তো সকলোৱে কষ্ট কৰক, যোৱাবাৰ নিচিনাই নহওক। এইবাৰ কিন্তু যোৱাবাৰ যিমান কষ্ট কৰিছিলোঁ, যোৱাবাৰো কৰিছিলোঁ, অলপ কম হ'ল চাগে, তাতকৈ অলপ বেছিকৈ কষ্ট কৰিম এইবাৰ। তো বাই গাইছ।